গৰম এনেকুৱা কিবা মোক আৰু নোখোৱাবা গজব বেজতি হেল্ল' ফ্ৰেণ্ডছ নতুন এটা ভিডিঅ'লৈ ৱেলকাম জনাইছোঁ যিহেতু আপোনালোকক ডেইলি ভিডিঅ' দিব পৰা নাই যিহেতু মোৰে বেয়া লাগিছে আপোনালোকক মই ডেইলি ভিডিঅ' দিব নোৱাৰাৰ কাৰণে কেলৈ মই কেলৈ দিব পৰা নাই আপোনালোকক কৈ আছোঁ এয়া চাওক মানে ওপৰৰ ঘৰৰ চাদৰ কাম চলি আছে আৰু বাঁহ ল'বলগীয়া হয় এইবোৰ লৈ থাকোঁতে মানে কিন্তু ভিডিঅ' বনাবলৈ সময় নাপাওঁগৈ মানে কাম ওলাই থকাৰ কাৰণে মই কণ্টেণ্টো ওলাব পৰা নাই মানে সেইকাৰণে মানে মই ভিডিঅ' দিব নোৱাৰিছোঁ তো কাম কৰোঁতে জিমো যাব নোৱাৰা হৈছোঁ মানে গেপ দিয়াটো মানে বেয়া হ'ব আৰু পেটটো কমাব কৈছে দেহাই যিমান পাৰোঁ সোনকালে মানে কমাব কোৱাৰ কাৰণে কি কৰোঁ এতিয়া তো কামো এৰিব নোৱাৰোঁ আকৌ জিমো এৰিব নোৱাৰোঁ তো চবখিনি সময় মিলাব পৰা নাই মানে মোৰ একদম শ্লিম হৈ যাব মানে পেটটো কমি যাব আৰু দেহাও মানে ফূৰ্তি পাব আৰু তো এতিয়া মই গ'লোঁ জিমলৈকে তাৰপিছত মই মা আৰু দেহাক মানে ভাল এটা চব্জি বনাই মানে খুৱাব পৰা সময়ো ওলাব পৰা নাই তো সেইকাৰণে মানে মই আজি ভাবিছোঁ অলপ ইউনিক ডিছ এটা আপোনালোকক বনাই দেখুৱাম আজি তো ভিডিঅ' এনে চাই থাকিব A few moments later. ঘৰলৈ আহি পাওঁতে 7টা বাজিলেহি তো লগত আনিলোঁ গাহৰি মাংস তো এতিয়া ফ্ৰেছ হয় মই ব্ৰেড আৰু পিনাট বাটাৰ খাই লওঁ খোৱাৰ পাছত চব্জি বনোৱা আৰম্ভ কৰিম আহি পাই ডাইৰেক্ট গা পা ধুলোঁ ধোৱাৰ পাছত মানে কাপোৰকেইটা মানে তিয়াই দিলোঁ তাৰপিছত ব্ৰেড অকণমান গৰম কৰি ল'লোঁ কৰাৰ পাছত সেইদিনাখন জিমৰ পৰাই এই পিনাটছ বাটাৰ আনিছিলোঁ অৰিজিনেল পিনাটছ বাটাৰ ক্ৰাঞ্চি বুলি তো ইমান দাদাই কিনিছিলে দাদা আৰু মোৰ কাৰণে তো মই এইটো খাই লওঁ মানে কিয়নো জিম কৰাৰ পাছত মানে কিয়নো অকণমান ভোক লাগে খাই অকণমান মানে যদি পেট হৈ থাকিলে মানে চব্জি বনাবৰ কাৰণে শক্তিও পাম হয় নাই পিনাটছ বাটাৰ লগাই ল'লোঁ এতিয়া ইয়াত ঢাকনা লগাই ল'ম ঢাকনা লগাই দিলোঁ এতিয়া মজাকৈ সেইটো খালি মানে অলপ এনাৰ্জি পাওঁ মই খাই লওঁ তাৰপিছত কি ডিছ বনাওঁ আপোনালোকক দেখুৱাম এয়া চাওক এই গাহৰি মাংস বইল কৰি লৈছোঁ মই ক'ব বিচাৰিছোঁ কেলৈ মানে বইল কৰিব লাগে প্ৰথমতে মানে গাহৰি মাংসত বীজাণু থাকিব পাৰে ন সেইকাৰণে মানে বইল কৰি লৈছোঁ মানে বইল নকৰাকৈ খালে মানে বেছি টেষ্টি হয় কিন্তু মানে বইল কৰি খালেও টেষ্টি হয় একো নাই চব ইকুৱেলেই আৰু একো নাই বাৰু চব্জি কাটা হৈ গ'ল এয়া চব পিঁয়াজ আৰু জলকীয়া কাটা হৈ গ'ল এয়া হ'ল মাংস আৰু এয়া হ'ল ৰঙালাও আজি কিয় গাহৰি মাংস খাম বুলি ভাবিছোঁ কাৰণ মানে খাব নালাগিছিলে কিন্তু হ'লেও মানে আনিছোঁ আৰু বহুত দিন খোৱা নাই আজি 11-12 দিনমান হ'ল মানে গাহৰি মাংস নোখোৱা তো সেইকাৰণে খাব মন গ'ল আৰু দেহাৰো খাব মন গ'ল মাও ক'লে মাংস মানে আন বুলি তো সেইকাৰণে মানে ভাবিলোঁ আৰু ৰঙালাওৰ লগত মানে উইদাউট তেল দি মানে আজি বনাম বুলি ভাবিছোঁ তো যিহেতু চিম্পল খানা হয় একদম চিম্পল ষ্টাইলত বনাম আই হোপ মানে মোৰ বনোৱা বেয়াটো এনে হ'ব নোৱাৰে অলপ মানে নিজকে অলপ উঠাই দিছোঁ আৰু বেয়া নাপাব এয়া চাওক গাহৰি মাংসৰ পৰা তেল ওলাই আছে ধুনীয়াকৈ তেল ওলোৱা হৈ গ'ল এতিয়া লাহে লাহে মিক্স কৰি লওঁ ইয়ালৈ মাংসকেইটা ওলোৱা হ'ল এয়া চাওক তেল কিমান ওলালে এতিয়া ফ্ৰাইড কৰি দিওঁ পিঁয়াজ আৰু জলকীয়া চাওক ইমান গাল তেল ওলালে গাহৰি মাংসৰ পৰা আৰু ওলালে হয় যদি ডিপ ফ্ৰাই কৰাহেঁতেন পিঁয়াজ ৰচুন আদা আৰু জলকীয়াৰ লগত ফ্ৰাইড কৰি তাৰপিছত লগাম এইটো ৰঙালাও কি ধুনীয়া ন আপোনালোকে কৈছিল নহয় তেল নলগোৱাকৈ মানে আজি গাহৰি মাংস আৰু কিবা বনাম বুলি কিছু ৰঙালাও চব্জি বনাম বুলি তো কি হয় জানা গাহৰি মাংসত তেল থাকে তো সেইকাৰণে মানে ইউজ নকৰোঁ বুলি ক'লোঁ আৰু গাহৰি মাংসতে তেল আৰু হয় নাই ৰঙালাও লগাই দিয়া ইয়াত হালধি নিমখ আৰু তাৰপিছত কি আছিলে জালুক বা কিবা কিবি লগাম আৰু তাৰপিছত সিজিবলৈ অকল টাইম লাগিব পানী লগাই মানে সিজাব লাগিব আপোনালোকেও জানে ৰঙালাও চব্জি বনাবলৈ অকণমান টাইম লাগে বুলি তো কি হয় জানে প্ৰথমবাৰ আজি মই ৰঙালাওৰ চব্জি বনাইছোঁ আপোনালোকে বিশ্বাসে কৰিব নাই জানো নাজানো কিন্তু প্ৰথমবাৰৰ কাৰণে আজি মই ৰঙালাওৰ চব্জি লগত গাহৰি মাংস বনাইছোঁ এইয়া চাওক কি মজা লাগিছে ন আপোনালোকে কমেণ্ট কৰি জনাই দিব যদি মানে মজা লাগিছে চাই এতিয়া মানে ফ্ৰাইড হৈ গ'লতো তাৰপিছত এতিয়া ঢালি দিওঁ আৰু অকণমান বেছিকৈ ঢালি দিওঁ সিহঁতে টাইম লাগিব ন তো সেইকাৰণে মানে এইটো ইয়াৰ ঢাকনি লগাই অলপ দেৰি আৰু হাই ফ্লেমত থৈ দিলে মানে মজা হৈ যাওঁ যদি নিসিজে আকৌ অকণমান পানী ঢালি কিবা কৰি দিম আৰু টেষ্টি লাগিব যেন লাগিছেনে ৰাইজ মোৰ আকৌ জিভাখনি ওলাই গৈছে আকৌ ফিউ মিনিটৰ পাছত ধুনীয়া খানা খামহি আৰু এতিয়া সময় 8টা বাজিলেহি 8টা বজাত বা 9টামান বজাত খাম ব্ৰেড আৰু পিনাট বাটাৰ খাই মোৰ পেট ভৰি আছে ন তো সেইকাৰণে 8টা নহ'লে মানে 9টামান বজাত খাম আৰু তো এতিয়া অকণমান বহি লওঁ পুৰা গৰম উঠিছে মানে একদম ঘাম ওলাই গৈছে আপোনালোকে দেখিছে চাগে এইয়া চাওক কি মজা লাগিছে ন একদম প্লুপ পালাপকৈ উঠি আছে মানে
ভাবিছিলোঁ ৰঙালাওটো নিসিজিব বুলি, কিন্তু ৰঙালাওটো একদম মানে একদম কি ক'ম আৰু একদম ফাটাফাটি হৈ গৈছে, ফাটাফাটি। টেষ্ট কৰি লওঁ নেকি? গৰম। কি মজা, কি মজা। অথনিবা জিভা পানী ওলাই আছিলে, এতিয়া সেই অকণমান জিভা পানী ওলোৱাটো ভিতৰলৈ সোমাই গ'লগৈ। আচ্ছা, ভাল লাগিছে কিন্তু দেই, আজি মানে মজা খানা খাম। ফাইনেলি ভাত বাহা হৈ গ'ল, এয়া চাওক, ভাল লাগিছেনে চাই? এয়া পিঁয়াজ, ভোট জলকীয়াৰ লগত কালা নিমখ, নেমু, মানে ৰঙালাওৰ লগত নেমু অকণমান চেপি মাৰি দিলে মজা লাগে মানে। আৰু ভাত অকণমান লৈছোঁ, তাৰপিছত এতিয়া মই অকণমান টেষ্ট কৰি চাওঁ। ভোট জলকীয়া স্মেল লগত আপুনি হাতত মানে চুইছিল ন ভোট জলকীয়াটো, সেইকাৰণে মানে স্মেলটো আহিছে আৰু। এতিয়া মই খাই লওঁ নে কি কয় ৰাইজ, খাই লওঁ দেই। A few minutes later. খোৱা বোৱা হৈ গ'ল মজাকৈ, মানে অকণমান ভাল লৈছিলোঁ, কিন্তু কি কওঁ আৰু পেটটো মানে পেট মাংগে মোৰ কৈ আছিলে, সেইকাৰণে আৰু খাই দিলোঁ আৰু। কি ক'ম আৰু ন, উপায় নাই, পেটে খুজিছে যদি মই কেনেকৈ না বুলি ক'ম না। আৰু ঐ ভাল লাগিলে নাই তোমাৰ? ভাল লাগিলে নাই? এনেকুৱা কিবা মোক আৰু নোখোৱাবা, মই অকমান খাম বুলি ভাবিছিলো, আকৌ লৈ থৈ খাই পিনি বেছিয়ে হৈ গ'ল, এতিয়া উঠিবই পৰা নাই। হয় নেকি? উঠা আকৌ, তোমাক কোন ৰখিব মানা কৰিছে? দিয়া দিয়া দিয়া, ভাল লাগিছে যদি। কাৰেণ্টো অহা নাই মানে, একদম মানে কি কৰোঁ মানে, আমাৰ জনাই কাৰেণ্ট একদম বিশ্বাসেই নাই মানে, ধুমুহা বতাহ আহিলে মানে নাহে আৰু কাৰেণ্ট। তাৰপিছত মই আজি ভিডিঅ' বেছি দীঘল নকৰোঁ, আজিৰ ভিডিঅ' এণ্ড কৰিব বিচাৰিছোঁ ইমানতে। যদি ভাল পাইছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব।